তো হেল্ল' গাইছ, হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো ফাইনেলি গাইছ আজি গৈ আছোঁ আনিনি, আৰু এতিয়া মোক মানে এতিয়া পাৰ্টিক ওলাব লাগিব ডিব্ৰুগড়ৰ পৰা। তো এতিয়া ডিব্ৰুগড় গৈ আছোঁ, আৰু এইফালে গাইছ দেখি আজি নেক্সন লৈ আহিছোঁ। আজি নেক্সন দেখিছে এইফালে। আৰু তো গাইছ এতিয়া মানে মই ডিব্ৰুগড় এয়াৰপৰ্ট গৈ আছোঁ, আৰু ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা পাৰ্টিক পিক আপ কৰিম, আৰু পিক আপ চিক কৰি মেলি মানে আপোনাৰ একদম পূৰা আনিনি যাম। পূৰা মজা লাগিব, 5 দিনমানৰ ট্ৰিপ হ'ব। আৰু বাকী এতিয়া 5 দিনমানৰ ট্ৰিপটো মানে কেনেকুৱা কি হয় গোটেইখিনি চব দেখাম। আৰু এতিয়া পাৰ্টিক ধুনীয়াকৈ তুলিম এতিয়া এয়াৰপৰ্টৰ পৰা আপোনাৰ 9। বাকী গাইছ এতিয়া ধুনীয়াকৈ এতিয়া ফ্লাইট লৈ নাপাব, তো ধুনীয়াকৈ পিক আপ কৰিম, আৰু পূৰা মায়'দিয়া ৰয়িং আনিনি এইবিলাক চব ঘূৰিম। তো কেইদিন হয় কি কথা নাজানো। আৰু এতিয়া ট্ৰিপটো আহিছে গুৱাহাটীৰ পৰা, তো পূৰা মজা লাগিছে মানে। আৰু বাকী এতিয়া মানে তেনেকৈ দূৰলৈ যোৱা বহুত দিন ভাবি আছিলোঁ যাম বুলি। তো ফাইনেলি এতিয়া টাইমটো ধুনীয়াকৈ মিলি গ'ল, আৰু এইফালে এতিয়া এয়াৰপৰ্ট পামগৈ। এতিয়া অকণমান আছে, 3-4 কিলোমিটাৰমান আছে চাগে। আৰু তো ধুনীয়াকৈ এতিয়া এয়াৰপৰ্ট পামগৈ, এয়াৰপৰ্টৰ পৰা পাৰ্টিক ধুনীয়াকৈ পিক আপ কৰিম, আৰু চিধা ওলাই দিম ৰয়িঙত আজি গাইজ থাকি দিম। আৰু আজি থাকি পিনে কাইলৈ ডাইৰেক্ট আনিনি গুচি যাম মায়'দিয়া হৈ। আৰু আনিনিত কেইদিন থকা হয় চাই লওঁ। তো পূৰা মজা লাগিব মানে, কেনেকুৱা কি হয় চব দেখাই আছোঁ। তো চাই থাকা গাইজ। তো গাইজ এতিয়া এয়াৰপৰ্টৰ পৰা পাৰ্টিক পিক আপ কৰি গুচি আহিলোঁ, আৰু এতিয়া এইফালে ঢলাশদিয়া পামগৈ, আৰু পোৱাগৈ নাই। এইফালে আগত পাইছোঁ, তো ভাবিলোঁ ৰাস্তাতে অকণ ভিডিঅ'টো বনাই দিওঁ বুলি। তো এতিয়া ঢলাশদিয়া পামগৈ, আৰু আগত কেনেকুৱা কি হয় চব দেখা। মানে তাত পাৰ্টিক মানে তাত ল'ৰালৈকে তোলা হ'ল, আৰু গম পাই বেছিতে পাৰ্কিং কৰিলে তাত পইচা বেছি লয়। আমাৰ তাতে কমাৰ্চিয়েল গাড়ী, তো পইচাটো মানে বেছি লয় এয়াৰপৰ্টত। তো সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ, ফটাফট পাৰ্টিক তুলিলোঁ, আৰু বেগ চেগ ভৰাই মেলি লগালগ আহি গ'লোঁ। আৰু এতিয়া ঢলাশদিয়া পামগৈ, বেছি থকা নাই। তো আগত গৈ পিনে দেখাই আছোঁ, তো ব'লক। তো ফাইনেলি গাইছ এতিয়া ঢলাশদিয়া পাই গ'লোহি। দেখিছে ঢলাশদিয়া ভিউ পূৰা মজা লাগিছে। ইয়াততো চাই লওঁ দেই, আগত যদি টাইমটো হয় ৰখিমগৈ। মানে এতিয়া আকৌ বহুত ডোখৰ যাবলৈও আছে, তো সেইটো কাৰণে চাই লওঁ, সোনকালে হ'লে ৰখিম, নহ'লে ৰখা নহ'ব, ডাইৰেক্ট গুচি যোৱা হ'ব। আৰু তো এইফালে চাওক ঢলাশদিয়া ভিউ পূৰা মজা লাগিছে। তো লাষ্ট মানে এতিয়া 4-5 মাহৰ আগতে বহুত দিন অহা নাই, তো আজি আহিছোঁ এইটো ছাইডে। তো এতিয়া ঢলাশদিয়াৰ ওপৰত আছোঁ, এতিয়া ধুনীয়াকৈ গৈ আছোঁ ৰয়িং ছাইডে। আৰু এইফালে ভিউটো মানে আজি মজা লাগিছে, গাড়ী চাড়ী অকণমান কম এইডোখৰত দেখিছে। তো এইফালে চাইনবৰ্ডো লাগি আছে মানে ষ্টপ নট বুলি। তো সেইটো কাৰণে চাই লওঁ কি হয়, নহ'লে আকৌ এনেই মিছামিছিকৈ ফচিব লাগিব। তো চাই লওঁ, যদি টাইম পাওঁ ৰখিম। তো গাইজ ফাইনেলি এইফালে ৰয়িং সোমাই গ'লোঁ। সেইফালে দেখিছে ৰয়িঙৰ প্ৰথম ডোখৰ। তো যোনে আহিছে চিনি পাইছে এইডোখৰ ৰয়িঙৰ মানে প্ৰথম সোমাইছোঁৱে জাষ্ট এডোখৰ। আৰু আগত গেটত ৰখাই মেলি পাছ চাছ বনোৱা হ'ল ধুনীয়াকৈ। তো এইবিলাকত ভিডিঅ'টো এলাও নাই, সেইকাৰণে বনোৱা নহ'ল। আৰু আগত ৰখিলোঁ, আগত ৰখি পিনে চাহ কিবা কিবি খালোঁ অলপ। তো এতিয়া ডাইৰেক্ট ৰয়িঙতে গৈ ভাতটো খামগৈ। আৰু বাকী এতিয়া এইফালে আহি গ'লোঁ, চাওক গাইজ কিমান ধুনীয়া লাগিছে এইডোখৰ। ৰয়িঙৰ মানে প্ৰথম এইডোখৰ ভাল লাগে, আৰু যেতিয়া গেটৰ ওচৰ পাওঁ সেইডোখৰ মজা লাগে। একদম পূৰা এইডোখৰ ভিউ মানে পূৰা আল্টিমেট ভিউ মানে, পূৰা মজা লাগে এইডোখৰ। তো তাকে এতিয়া আহিলোঁ, এতিয়া ৰয়িঙত আপোনাৰ হোমষ্টে এটা লোৱা আছে। তো তাত গৈ পিনে পাৰ্টিক নমাই দিবগৈ লাগিব, আৰু কাইলৈ ওলাই দিম আনিনি ফালে। তো আজি ইয়াতে থকা হ'ব গাইজ ৰয়িঙতে। তো আৰু কিমানখিনি পাওঁ চব দেখাই যাম। মানে এইটো ভিডিঅ' আপোনাৰ ৰয়িঙলৈকে বনাম আৰু। তো আগত মানে আনিনি ব্লগটো আকৌ বেলেগ হ'ব সেইটো। তো তাকে এতিয়া এইডোখৰতে আছে ৰিজৰ্টখন, পামগৈ হোমষ্টেটো। তো চাই লওঁ। আৰু গাইজ এইফালে চাওক পাই গ'লোঁ এই ৰিজৰ্টখন। তো মই মানে হোমষ্টে বুলি ভাবিছিলোঁ, হোমষ্টে নহয়, এইটো ৰিজৰ্ট হয়। আৰু এইফালে চাওক ভিউ পূৰা মজা হৈছে। মানে এইটো টাইমত অকণমান, এতিয়াতো আমি ফেব্ৰুৱাৰীত আহি গ'লোঁ ন, তো ফেব্ৰুৱাৰীত মানে টুৰিষ্টটো অকণমান কমি যায়, কিন্তু জানুৱাৰী বা ডিচেম্বৰত অহা হ'লে পূৰা মজা হ'লহেঁতেন মানে। তো এইফালে তাকে এতিয়া ডেক'ৰেশ্যন অলপ কৰি মেলি থৈছে। তো কিমানখিনি পাওঁ দেখাম ধুনীয়াকৈ। এইবিলাক চব কটেজ হয়। তো ইয়াত মানে আপোনাৰ 2500-3000 মানৰ পৰা ষ্টাৰ্টিং হয় চাগে। তো মানে মই অনা পাৰ্টি যোনটো লৈছে, তো সেইটো 3000 নে কিবা তেনেকৈ লৈছে কিবা। অকল ডিনাৰটো ইনক্লুড আছে, বাকী এইবিলাক পে' কৰিব লাগিব। আৰু বাকী এইবিলাকে, আৰু এতিয়া আনচিজন ৰাখিলেও এনেকুৱা এইবিলাক চব বাঁহখিনি পূৰা এইটো মানে বেলেগ ষ্টাইলৰ আছে মানে এইখিনি চুটি। তো ইয়াতে গাড়ী চাড়ী লগাই থৈছোঁ ধুনীয়াকৈ, ইয়াতে থকা হ'ব আজি। আৰু ভালেই লাগিছে ৰিজৰ্টখন, ইমান বেয়া নহয় বাৰু। কিন্তু মানে মেইন কথাটো কি হ'ল গাইছ, বহুত ভিতৰত সোমোৱা মানে, সেইটোৱে প্ৰব্লেম। এইফালে এতিয়া গাড়ী চাড়ী ধুনীয়াকৈ লগাই থৈছোঁ। তো গাড়ীখন আজি ইয়াতে থোৱা হ'ব, মানে আগতেও পাৰ্কিং নাই, থকা হ'লে লগালোঁ এদিন। এইফালে চাওক ভিউ পূৰা মজা লাগিছে মানে এইফালে। আৰু বেগটো দেখাই দিছোঁ, এইফালে চাওক জুবিন দা ZG পূৰা মজাকৈ লগাই থৈছোঁ ষ্টিকাৰটো। কেনেকুৱা লাগিছে কমেণ্ট কৰিব ধুনীয়াকৈ। তো গাড়ী ইয়াতে আজি থোৱা হ'ব, একদম পূৰা মজা লাগিব, চাই থকা গাইছ ধুনীয়াকৈ। ফাইনেলি গাইছ এতিয়া ধুনীয়াকৈ ৰয়িং পাই গ'লোহি, আৰু এইফালে গাড়ী চাড়ী ধুনীয়াকৈ লাগি আছে। তো গাড়ীখন একচুৱেলি দেখুৱাই দিলোঁ ধুনীয়াকৈ, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু বাকী এতিয়া ৰয়িং পাই গ'লোহি। তো আজি ফাৰ্ষ্ট ডে ৰয়িঙত থাকিম, আৰু কাইলৈ যাম আমি মায়'দিয়া আনিনি এনেকৈ যাম কাইলৈ। আৰু বাকী এতিয়া আজি ৰয়িঙতে ইয়াতে থকা হ'ব। তো কটেজ চটেজ এইবিলাক ইয়াতে আছে, গাড়ী ইয়াতে লাগি আছে। তো আজি গাইছ ইয়াতে থকা হ'ব ধুনীয়াকৈ ৰয়িঙতে, আৰু ইভিনিং অকণমান ওলাই যাব লাগিব টাউনৰ ফালে। আৰু বাকী এতিয়া ইয়াত একো তেনেকৈ দেখাবলৈ নাই, যিমানখিনি পৰা দেখাই যাম চব। আৰু বাকী গাইছ একেবাৰে কাইলৈ যাম একেবাৰে আনিনি। তো পূৰা ব্লগটো খাটা হ'ব, দেখাই আছোঁ, চাই থাকা গাইছ। তো গাইছ এইফালে পাৰ্টিকে অলপ উলিয়াই লৈ আহিছিলোঁ, মানে আমি এইফালে ভাত চাতো খালোঁ, আৰু ভাত চাত খাই মেলি এইফালে অকণমান মানে ৰয়িঙৰ যোন মেইন টাউন সেইফালে ওলাই আহিছিলোঁ। সেইফালে চব গাড়ী ধুনীয়াকৈ লগাই থৈ দিয়া আছে।
এইকেইটা পাহাৰকেইটা। তো এইফালে কাইলৈ যোৱা হ'ব ধুনীয়াকৈ আনিলে বুলি। এইফালে পাহাৰকেইটা মানে এইডোখৰ বহুত মজা লাগে মানে গেটখনৰ ওচৰৰ পৰা পূৰা মজা লাগে এইডোখৰ। তো এইফালে ইয়াত কিবা চাগে দোকান চোকানৰ কাৰণে এইখিনি বনাই আছে ধুনীয়াকৈ আৰু পূৰা ইয়াত মজা লাগিছে মানে এইডোখৰ ভিউ মানে বহুত মজা লাগে মানে। তো তাকে এতিয়া এইফালে আহিলোঁ চাবৰ কাৰণে। তো যিমানখিনি পাওঁ দেখুৱাম। তো গাইছ এইফালে নদীফালে ডাইৰেক্ট আহি গ'লোঁ এতিয়া আৰু এইফালে যাওক বেলিটোৰ লগত পূৰা মজা লাগিছে মানে। তো আৰু অকণমান মানে ধুনীয়া টাইমত আহিছোঁ আৰু মোৰ আৰু 10 মিনিটমান লেট হোৱা হ'লে মানে এইফালে বেলি ভিউ নেদেখিলোঁ এদিন। তো এতিয়া মানে ইভিনিং টাইমত আহিলোঁ, পূৰা মজা টাইমত আহিলোঁ, পূৰা ভাল লাগিছে মানে ভিউটো। এইফালে পাৰ্টি আছে এইফালে আৰু এইফালে পাহাৰকেইটা চাওক কিমান মজা লাগিছে। তো গোটেই নদীখনৰ ইয়াত মানে গোটেই পাথৰে মানে। তো এইফালে য'ত ত'ত মানুহ এটা দুটা আছে ফটো চটো মাৰি আছে, চবেই আহিছে জেগা চাবৰ কাৰণে। আৰু আমিও এইফালে আহি গ'লোঁ, পূৰা ডাঙৰ ডাঙৰ পাথৰ চক এইফালে গাইছ। আৰু এইফালে কি ক'ম আৰু বেলিটোৰ লগত মানে পূৰা মজা লাগিছে মানে এইটো ভিউ মানে পূৰা আল্টিমেট ভিউ আহিছে। তো এইবিলাক চব পাথৰবিলাক কিমান ডাঙৰ ডাঙৰ পাথৰ এইবিলাক। আৰু বিশেষকৈ এটা কথা কি ইয়াত মানে পানীখিনি বহুত চফা মানে এইখিনি চব। তো আমাৰ তাত মানে ফিল্টাৰ কৰিলে ইমান চফা পানী নোলায় মানে, এইখিনি চব কিমান চফা ওলাইছে পানী মানে পাহাৰৰ পৰা আহিছে ন পানীটো, তো শিলৰ পৰা। তো মানে বহুত চফা আহিছে মানে। তো এইফালে চব কিমান ধুনীয়া লাগিছে ভিউ, একদম পূৰা মজা লাগিছে মানে এইটো ভিউ মানে। পানী বালি শিলগুটি আকৌ এইফালে আপোনাৰ বেলি সৈতে পূৰা একদম মজা লাগিছে মানে ভিউ। চব কিমান ধুনীয়া চফা পানী এইখিনি, পূৰা মজা মানে গাইছ এইখিনি। এইফালে এতিয়া ওপৰলৈ আহি গ'লোঁ গাড়ী ওচৰলৈ। তো এইফালে চব গাড়ী ধুনীয়াকৈ লগাই থৈ দিয়া আছে আৰু এখন নেক্সন আহি গ'ল আগত। তো দুখন গাড়ী লগাই থৈছোঁ এনেকৈ ধুনীয়াকৈ আৰু পূৰা মজা লাগিছে মানে জেগাডোখৰ। তো এইফালে চিধা গ'লে আনি পায়গৈ। তো আমি দলংখনতে ফটো চটো মাৰিলোঁ ধুনীয়াকৈ আৰু তলৰ নদীখনো চালোঁ, পূৰা মজা লাগিলে। এইবিলাক চমুবিলাক চব আনি পাই আহি আছে, টেক্সি হয় মানে এইবিলাক। তো বাকী এইফালে গাইছ ভিউ মজা লাগিছে আৰু কিমানখিনি পাওঁ চব দেখাই যাম মানে। এতিয়া অলপ মানে আন্ধাৰ হৈ গ'ল ন, তো সেইকাৰণে কেনেকুৱা আহিছে কোৱালিটি নাজানো আৰু। তো এনেই বনাই দিছোঁ দেখাবৰ কাৰণে। তো চোৱা। তো গাইছ এতিয়া চব দলঙৰ ওপৰত আহি গ'লোঁ। আমি এই দলংখনৰ তলতে ফটো মাৰি আছিলোঁ মানে, নদীখন আছিলে যে। তো এই দলংখনৰ তলতে আছে আৰু এতিয়া অকণমান আন্ধাৰ হৈ গ'ল। তো কোৱালিটি কেনেকুৱা আহিছে নাজানো, জাষ্ট ভিডিঅ'টো বনাই দিছোঁ আৰু। তো কাইলৈ দিনত এইফালে আহিম। তো দিনত মানে সেইটো বেলেগ এটা ব্লগত দেখা পাব যে এইফালে আহোঁতে এইটো ৰাস্তাটোতো ভিডিঅ' কৰিব লাগিব, ইমান ধুনীয়া ৰাস্তা। তো এতিয়া আমি এইফালে ৰয়িং টাউনৰ ফালে গৈ আছোঁ মানে, য'ত আপোনাৰ ৰিজৰ্টখন আছিলে সেইফালে গৈ আছোঁ এতিয়া আমি। আৰু এইফালে চব গাইছ এতিয়া টাউনৰ ওচৰ পাবলৈ হ'ল। এইডোখৰ পূৰা ৰাস্তাটো পূৰা মজা লাগে মানে। তো সেইকাৰণে ভিডিঅ' এটা বনাই দিলোঁ ধুনীয়াকৈ। আৰু এতিয়া আমি মেইন টাউনৰ মাৰ্কেটৰ জেগাত আহি গ'লোঁ। তো গাইছ পাৰ্টিকেইটা চাইড চিন দেখাই আহিলোঁগৈ অলপ, নদী চদী কিবা কিবি এনেকৈ। আৰু এইফালে ৰাস্তা দিছে নাই, ৰিজৰ্ট ক'ত আছে ভিতৰত। তো একো ধৰিবই নাই মানে ৰিজৰ্ট আছে নে কি আছে, ৰাস্তা দিছে নাই কেনেকুৱা। পূৰা অৱস্থা বেয়া মানে গাইছ, ৰাস্তা পূৰা বেয়া, ভিতৰত ৰিজৰ্ট আছে। অকণমান সোমাই আহিব লাগে মানে, তাৰপিছত ৰিজৰ্টখন পায়গৈ বুলিছে নাই, ৰাস্তা একো ধৰিবই নোৱাৰি। তো বলক ৰিজৰ্টতে একেবাৰে দেখাই আছোঁ। তো হেল্ল' গাইছ, আজি হ'ল নেক্সট ডে'। তো কালি ইয়াতে হোৱা হ'ল আৰু এতিয়া উঠিছোঁহে মানে জাষ্ট। আৰু এইফালে টাইমটো হৈ গ'ল 7:55, 8টা বাজি গ'ল। আৰু এইফালে এতিয়া গাড়ীখন অকণমান কুল ষ্টাৰ্ট দি থৈছোঁ মানে, ভাবিছিলোঁ ফটকৈ ষ্টাৰ্ট নুঠিব নেকি বুলি। তো এইফালে অকণমান ষ্টাৰ্টটো দি থৈছোঁ গাড়ীখন ধুনীয়াকৈ। এইফালে আগফালে কালি গ্লাছ গ্লাছ মাৰি হ'লোঁ, তো সেইটো কাৰণে এইফালে পূৰা হেৰি হৈ গ'ল। আৰু তো বাকী এতিয়া গাইছ গাড়ীখন অকণমান কুল ষ্টাৰ্টাৰ দি দিলোঁ মানে, 5-10 মিনিটমান ষ্টাৰ্টাৰ দি দিলোঁ এনেই। তো অকণমান দূৰলৈ যাম যেতিয়া ভাল লাগিব। আৰু তাততো এতিয়া কেনেকুৱা হয় গম নাপাওঁ, তো তাতো অকণমান দেৰি ষ্টাৰ্ট দিবগৈ লাগিবগৈ। আৰু বাকী গাইছ কালি ইয়াতে হোৱা হ'ল, আজি উঠিলোঁ এতিয়া। আৰু পাৰ্টি এতিয়ালৈকে অহা নাই, তাত আছে। আৰু বাকী গাইছ মানে মোবাইলৰ চাৰ্জৰ নাইকিয়া হ'ল, আকৌ এইফালে মোবাইলৰ চাৰ্জ লগাই থৈ দিয়া হৈছে। মোবাইলৰ চাৰ্জ মানে আপোনাৰ 3% আছে, চুইচ অফেই হ'ল মানে, নেট চেট নাপায় সেইটো কাৰণে মানে হেৰি কৰা নাই মানে। আৰু বাকী গাইছ এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু কিমানখিনি পাওঁ দেখুৱাম। আৰু তো চাই থাকা গাইছ ধুনীয়াকৈ।